বন্ধুসকল আজি নতুন ভিডিঅ' এটা লৈ আহিছোঁ বেংক মিত্ৰৰ ওপৰত বেংক মিত্ৰত পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্টটো কেনেকৈ আপডেট দিব এইটো সকলো VLEৰ বাবে বাধ্যতামূলক কৰিছে পুলিচ ভেৰিফিকেশ্যনটো কেনেকৈ আপডেট দিব CSC দি লগইন হৈ থকাৰ পিছত এইপিনে সাৰ্চ বাৰত ইয়াতে সাৰ্চ কৰি দিব বেংক মিত্ৰ ঠিক আছে তো বেংক মিত্ৰ সাৰ্চ কৰাৰ পিছত এখন আমাৰ ডেশবোৰ্ড আহি যাব যিসকল VLE বেংক মিত্ৰ ৰেজিষ্ট্ৰেশ্যন কৰাই আছে বেংক মিত্ৰ এপ্ৰুভ হৈ আছে তো যিসকলে কৰা নাই সকলোৱে কৰি ল'ব ৰেজিষ্ট্ৰেশ্যন আৰু পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্টটো ইয়াতে আপডেট কৰি দিব ইয়াতে তাৰপিছত নেক্সট ইয়াতে ক্লিক কৰিব VLE ইনফৰমেশ্যন আপডেট এইপিনে ক্লিক কৰিব ক্লিক কৰাৰ পিছত নেক্সট লগইন উইথ CSC ID অটোমেটিক্যালি লগইন হৈ যাব তাৰপিছত ভেৰি ইজি এণ্ড চিম্পল IIBF এক্সাম পাছ কৰা নাই যদি কৰিছে এতিয়া ইয়েছ কৰি আপডেট দি দিব IIBF চাৰ্টিফিকেটখন ঠিক তেনেদৰে একে পুলিচ ভেৰিফিকেশ্যন ষ্টেটাছ ইয়েছ ডেট অফ পুলিচ ভেৰিফিকেশ্যন